ওয়েলকাম ব্যাক এগেন মাই ইউটিউব চ্যানেল। তো আজি এটা সৰু চাই ভিডিঅ' বনাম, ৰেচিপি ভিডিঅ'। তো বিৰিয়ানীৰ ৰেচিপি। তো এইখিনি মাংস আৰু লগতে এইখিনি মাংস মেৰিনেট কৰিব, ইয়াতে মছলা চছলা গোটা দিয়া গৈছে। আৰু লগতে তাৰপিছত তাতে আছে পিঁয়াজৰ পেষ্ট আছে আৰু তলত এইখিনি বিলাহী। তো এইখিনি মিক্সিত মাৰি লৈছে আৰু ইয়াৰ পিঁয়াজ ক'ত দিব আপোনালোকক দেখাইছোঁ। এইখিনি পিঁয়াজ কাটি কিনে এইখিনি ফ্ৰাই কৰিব লাগিব। আৰু তাৰে আগতে এই চাউল, যিটো চাউল আছে বিৰিয়ানী, এইটো হাফ বইল হ'ব। তো হাফ বইল কাৰণে যিটো চাউল দাম আছে, এইটো চাউলৰ দাম প্ৰায় 120 টাকাতকৈ বেছি। তো আজি সৰু চাই এটা ৰেচিপি ভিডিঅ' আপোনালোকক দিলোঁ। ভিডিঅ'টো চাব, বেছি সময় নহয়, 3-4 মিনিটৰ ভিডিঅ'। তো ইয়াৰ পিছত কি হৈছে দেখাইছোঁ। বিৰিয়ানীটোৰ নাম কি? দম বিৰিয়ানী নেকি? হায়দৰাবাদী চিকেন দম বিৰিয়ানী। বহুত দীঘল নাম জানা। তো আমাৰ ৰেচিপি অৰ্থাৎ ৰান্ধনি এইটো। আৰু কি আনিছে এইটো হেৰি পুদিনা। তো পুদিনা ল'ব, গোটেইখিনি ৰেচিপি আপোনালোকক দেখাইছোঁ সৰু চাই ভিডিঅ'। সেইটো মেইন ৰান্ধনি কেতিয়া ৰান্ধিবলৈ হ'লে ক'ব পাৰিব। আন্দাৰ কিবা দিব লগা আছে নেকি? পুদিনা তো সেইখিনি প্ৰায় 1.5 ঘণ্টা এনেকৈ মছলা চছলা মৰাৰ পাছত 200 গোটা দিছে না গোটাই 1.5 ঘণ্টামান এনেকৈ ৰাখিব লাগিব। তাৰপিছত এই আৰু মেইন কাম এইখিনি চাউল ভাত বইল হৈ গ'ল। মিক্স কৰি চাই দিওঁ, সেইটো গলিব লাগিব ন। পিঁয়াজ আৰু বিলাহী এইগুলো দিবি। বিরিয়ানি বলে বলে মেনিতে বস্তু এনেটলি আর বিরিয়ানি নয়, সামথিং মেরিনেট করাতো দিয়েছেন। আৰু এটা কালার, এইটো কি অন্নপূর্ণা দে অন্নপূর্ণা। সেইখিনি বমিছিলে এতিয়া এইটো আঙঠাত দম দিয়া হ'ব। জুই নহয়, একদম আঙঠাত থাকোঁ প্ৰায় কিবাখিনি দিছি। মই নাচলেও নাজাত নাথাকাৰ কাৰণে আধা বস্তু দেখুৱা নহয়, আৰু কিবাখিনি আছে। তো এইখিনিয়ে আৰু লাষ্টত হয়তো দেখাম লাষ্ট ফিনিচিং কেনেকুৱা হয়। এইখিনিয়ে চিকেন বিৰিয়ানীৰ লাষ্ট ফিনিচিং এইখিনি দেখালোঁ। তো ভিডিঅ'টো কমপ্লিট ভাল কৰি যিটো কমপ্লিট ৰেচিপি আছে সেই ৰেচিপিটো দেখুওৱা নহ'ল। যদি আপোনালোকে বিচাৰে যে কমপ্লিট ৰেচিপি ভিডিঅ' এটা লাগে তো কমেণ্ট কৰি জনাব। তো কমপ্লিট বিৰিয়ানী ৰেচিপি এটা ভিডিঅ' আপোনালোকক দিম।